নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকাই মোৰ ইউটিউব চেনেল জেন হেণ্ডচাম বয় লাইফষ্টাইলৰ এটা স্পেচিয়েল ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভগৱান শ্ৰীকৃষ্ণৰ উপজা দিন, সেয়েহে আমাৰ জেন বেটা আৰু ইপচিমাক লৈ আমাৰ বাসুদেৱ নামঘৰলৈকে লৈ গ'লোঁ। আমাৰ গাঁৱৰ বাসুদেৱ নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী বহুত সুন্দৰকৈ উদযাপন কৰিছে। আমাৰ জিয়ান বেটাই ইয়ালৈ আহি বহুত ভাল পাইছে। এয়া দেখিছেনে, আমাৰ জিয়ানৰ ভাইক লিটিল কৃষ্ণই গোপনীৰ লগত নৃত্য কৰি আছে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম হৰে। সৰু ডাঙৰ ল'ৰা ছোৱালী আই মাতৃসকলৰ লগতে ভকত বৈষ্ণৱভাৱে মিলি বাসুদেৱ নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী নাম প্ৰসংগ আদিৰে মুখৰিত কৰি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী সকলোৱে হাঁহি ধেমালি কৰি দিনটো পাৰ কৰিলে। সেয়েহে মই ভাবিলোঁ 2024 বৰ্ষৰ ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী আমাৰ গাঁৱৰ বাসুদেৱ নামঘৰত উদযাপন কৰা এটা মুহূৰ্ত মই ইউটিউব চেনেলৰ জৰিয়তে সাঁচি ৰাখিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি মই আশা কৰিলোঁ। আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।